কৰিবলৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ শাখা গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা আটক কৰিছে বহু কেইজন লোকক এই মুহূৰ্তত জনাই আছো এই বিগ ব্ৰেকিং নিউজ টাইম এটা দৰ্শকসকলক এপিডিচিএলৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক ৰূপত গঢ়ি তুলিছে অভিযান আৰু মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই গ্ৰেপ্তাৰ কৰিছে 10 জনকৈ লোকক আৰু জালুকবাৰীৰ পৰা 3 জনক বশিষ্ঠৰ পৰা 4 জনক গ্ৰেপ্তাৰ কৰিছে চানমাৰীৰ পৰা এজনক আৰু দিছপুৰৰ পৰা 2 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিব বিচাৰিছো আমাৰ সাংবাদিক মনোজ দুৱৰাৰ সৈতে হয় মনোজ দুৱৰা কেনেধৰণৰ এতিয়া পৰিৱেশ তাত বিৰাজ কৰিছে হয় ভাৰ্গৱ এই মুহূৰ্তত আমি কিছু আপোনালোকক বিশেষকৈ ব্ৰেকিং নিউজ জনাই আছোঁ বৰ্তমান এই মুহূৰ্তত আমি গুৱাহাটী ইউনিভাৰ্চিটিত আছোঁ বৰ্তমান আৰু দেখুৱাই আছোঁ CM ভিজিলেন্স শাখাই ইতিমধ্যে তন্নকৈ পৰীক্ষা কৰি আছে যি আপুনি ইতিমধ্যে আপুনি কৈছে কথাখিনি যে CM ভিজিলেন্স শাখাই তন্নকৈ পৰীক্ষা কৰি আছে যি এপিডিচিএল যি কেলেংকাৰী 2019 চনত যি পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ পিছত যে কেলেংকাৰী হৈছিলে কেলেংকাৰী যে আজি নিশ্চিত হৈছে প্ৰমাণ হৈছে তাৰে প্ৰায় আজি 2 জনকৈ ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এতিয়ালৈকে 2 জন আৰু এজন নিশ্চয়কৈ তেওঁলোকে নাম এই তালিকাত আহিছে বৰ্তমান আমি এই দেখুৱাই আছোঁ পোনে পোনে মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনালোকে কি পালে এখেত মিষ্টাৰ বেবিলন কাকতি হা এখেতৰ ঘৰটো আমি চাৰ্চ কৰিছোঁ এই মুহূৰ্তত তেখেতৰ ঘৰত আমি একো পোৱা নাই হা কি ভাগে জড়িত আছে আমাৰ মানে কি এতিয়া এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই আমি ইন ডিটেইলছটো আমি ক'ম অলপ পিছতেই ক'ম কিন্তু আমাৰ অন্য জেগাতো এটা চাৰ্চ চলি আছে গতিকে অকণমান ৱেইট কৰক ৱেইট কৰিলে আমি ইন ডিটেইলছ আপোনালোকক জনাই দিম আৰু আমাৰ চাওক আমি ভাগে ভাগে গৈ আছোঁ হা বিভিন্ন জেগাত আমি ভাগে ভাগে গৈ আছোঁ আমাৰ ছিনিয়ৰ অফিচাৰ আছে SP মহোদয়া নিজে আছে গতিকে অলপ সময় ৱেইট কৰিব লাগিব মই আপোনালোকক কৈছোঁৱে নিজে দেখিছে আমি গোটেইখিনি চাৰ্চ কৰিছোঁ ইয়াৰে হয় গতিকে বাকীখিনি আমি অলপ পিছতে গোটেইখিনি জনাই দিব পাৰিম গোটেই অপাৰেশ্যন অ'কে থেংক ইউ আচলতে ৰাজ্যৰ লাখ লাখ যি নিবনুৱা আচলতে এপিডিচিএলৰ কাৰণে পৰীক্ষা দিছিলে 2019 বৰ্ষত পৰীক্ষা দিছিলে এই পৰীক্ষা যেতিয়া প্ৰশ্নকাকত ফাদিল হোৱা বুলি প্ৰথমতে ওলাইছিলে তাৰপিছত যি গোটেই ঘটনাৰ দায়িত্ব দিয়া হৈছিলে গোটেই পৰীক্ষা উত্তৰ বহিসমূহ চাবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব দিয়া হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব দিয়াৰ পিছত যে সমগ্ৰ যিখিনি প্ৰক্ৰিয়া আছিলে সেই প্ৰক্ৰিয়াখিনি তেওঁলোকে বিসংগতি হোৱা বুলি আকৌ এখন PIL দাখিল কৰা হয় PIL দাখিল কৰাৰ পিছতেই কিন্তু সমগ্ৰ ঘটনাটো CM ভিজিলেন্স শাখাৰ হাতলৈ যায় মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ তদন্ত আৰম্ভ কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিয়াৰ পিছতে এইদৰে আজি CM ভিজিলেন্স শাখাই মুখ্যমন্ত্ৰী বিশেষ যি নিৰীক্ষণ কোষ আছে এই কোষে কিন্তু আজি তন্নকৈ মই জনাই আছোঁ যে গুৱাহাটীত 4টা স্থানৰ পৰা প্ৰায় 10 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি কৈছোঁ আপোনালোকক গ্ৰেপ্তাৰ কৰিছে 10 জনকৈ